দক্ষিণ এছিয়াত সহযোগিতা আৰু শান্তি স্থাপনত সাৰ্কৰ ভূমিকা আলোচনা কৰা। উত্তৰ: 1985 চনৰ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত 7খন ৰাষ্ট্ৰক লৈ গঠন হোৱা চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন চমুকৈ সাৰ্কে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেইসমূহ তলত উল্লেখ কৰা হ'ল। দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সমূহীয়া আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে কল্যাণকামী অৰ্থনীতিৰ প্ৰৱৰ্তন কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশ দ্ৰুততৰ কৰাৰ ক্ষেত্ৰত সাৰ্কে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দ্বিতীয়তে, সাৰ্কে ইউৰোপীয়ান সংঘ, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰি বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে দক্ষিণ এছিয়াৰ সংযোগ স্থাপন কৰিছে। তৃতীয়তে, আন্তঃআঞ্চলিক বাণিজ্য ব্যৱস্থা উন্নতকৰণৰ বাবে সাৰ্কে চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া চমুকৈ চাফটা স্থাপন কৰি সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিছে। এই চুক্তিৰ আধাৰত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে নিজ ৰাষ্ট্ৰৰ বাহিৰত মুক্ত বাণিজ্য কৰাৰ অনুমতি লাভ কৰিছে। তদুপৰি পাৰপত্ৰ অৰ্থাৎ পাছপোৰ্ট দিয়াৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসমূহে নমনীয় পন্থা গ্ৰহণ কৰিছে। চতুৰ্থতে, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত চলি থকা সংঘাতসমূহ শান্তিপূৰ্ণভাৱে সমাধা কৰাৰ ক্ষেত্ৰতো সাৰ্কৰ ভূমিকা উল্লেখযোগ্য। উদাহৰণস্বৰূপে, ভাৰত-পাকিস্তানৰ মাজত চলি থকা বিবাদসমূহ সমাধান কৰিবলৈ সাৰ্কৰ শীৰ্ষ সন্মিলনসমূহত দুয়োখন ৰাষ্ট্ৰৰ নেতৃবৰ্গই বিভিন্ন আলোচনাত মিলিত হোৱা দেখা যায়। এনেদৰে সাৰ্কে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু শান্তি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দ্বিতীয় প্ৰশ্নটো হ'ল, সাৰ্কৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰা এটা বিষয় উল্লেখ কৰা। উত্তৰ: দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত আমেৰিকা আৰু চীনৰ হস্তক্ষেপে এক শীতল যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰিছে। দুয়োখন ৰাষ্ট্ৰই অঞ্চলটোত নিজৰ প্ৰভাৱ বৃদ্ধিৰ বাবে চেষ্টা কৰি আহিছে, যি সাৰ্কৰ ভূমিকাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।